Hello viewers, welcome to my YouTube channel. আজি মই আপোনালোকৰ লগত দুটা কথা শেয়াৰ কৰিব গৈ আছো। প্ৰথম কথাটো হ'ল মই এটা নতুন মোবাইল লৈছো। মোবাইলটোনো কি আৰু তাত কি ফিচাৰ্স আছে মেইন আৰু মই কিয় ললো এই মোবাইলটো সেই কথাটো শেয়াৰ কৰিম। আৰু দ্বিতীয় কথাটো হৈছে মোৰ যেটো মোবাইলৰ সহায়ৰে মই লাষ্ট 3-4টা ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰি আছিলো। সেই মোবাইলটো মোৰ হাতৰ পৰা পৰি বেক স্ক্ৰিনটো পুৰা ভাগি গৈছিল। বেকটো পুৰা গ্লাছ আছিল, এনেকুৱাকৈ ভাগিছিল তাৰ গ্লাছ মানে মোৰ হাতত সোমাই গৈছিল। আৰু হেইটো মই কেনেকৈ একেবাৰে কম খৰচতে আকৌ নতুন কৰি আনিলো এই কথাটো আপোনালোকৰ লগত শেয়াৰ কৰিম। হয়তো বহুতে এই কথাটো জানিব পাৰে, কিন্তু যিসকলে নাজানে তেওঁলোকৰ কাম আহিব। কাৰণ আজিকালি ম্যাক্সিমাম মোবাইলতে বেকটো গ্লাছে আহে আৰু ভগাৰ বহুত চান্স থাকে। সেয়ে যদি বেছি খৰচ কৰি আকৌ নতুন কৰিব নিবিচাৰে তেনেহলে মোৰ দৰে আপোনালোকে ৰিপেয়াৰ কৰিব পাৰিব। তেনেহলে ভিডিওটো চাই থাকিব। যদি ভাল লাগে তেনেহলে প্লিজ এটা লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা পালে। লগতে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। এতিয়া তেনেহলে প্ৰথমতে নতুন মোবাইলটো আনবক্সিং কৰি লওঁ। থাম্বনেইলটো দেখি গম পাইছে মোবাইলটো কি ললো। এটো হৈছে OnePlus Nord 5G আৰু মই লৈছো 12GB টো দুটা আছে, এটা 6GB আৰু এটা 12GB। মই 12GB টো লৈছো আৰু এটোৰ প্ৰাইস হৈছে 35,000 মানে 34,999 35 আৰু তারপর এই বক্সটো ভিতৰটো কি আছে তাকে মই আপোনালোকক আনবক্সিং কৰি এতিয়া দেখাম। আৰু এই ফোনটো লোৱাৰ মেইন তিনটা কাৰণ মই আপোনালোকক কৈ দিছো। প্ৰথমতে ফাৰ্স্ট কাৰণটো হৈছে ইয়াৰ কেমেৰা কোৱালিটি। কেমেৰাটো যথেষ্ট ভাল। 50+8+2 মেগাপিক্সেলৰ ট্ৰিপল কেমেৰা সেটআপ আছে বেক কেমেৰাটো, আৰু ফ্ৰন্ট কেমেৰাটো 32 মেগাপিক্সেল ফ্ৰন্ট কেমেৰা আৰু 4K ৰেকৰ্ড হয় ভিডিওত। আৰু ভিডিওটো এতিয়া মোক লাগে কাৰণ মই নতুনকৈ ইউটিউব আৰম্ভ কৰিছো। তো কেমেৰা কোৱালিটি 1 নম্বৰ লাগে। 2 নম্বৰ কথাটো হৈছে কুইক চাৰ্জিং আৰু 65 ওয়াটৰ চাৰ্জাৰ হয়। 4500 পাৱাৰ হয় বেটাৰী। আৰু থাৰ্ড পইণ্টটো হৈছে মোবাইলটো লোৱাৰ ষ্টৰেজ। 12GB RAM আৰু 256GB ইন্টাৰনেল ষ্টৰেজ আছে। তাৰ এই তিনটা মেইন কাৰণৰ কাৰণে মই মোবাইলটো ললো। আৰু মোবাইলটোৰ ভিতৰতনো কি থাকে কেনেদৰে থাকে হেয়াও মই আপোনালোকক দেখাই দিছো, এবাৰ চাই লওক। তো এইটোৱে হৈছে মোৰ নতুন মোবাইলটো Nord ইয়াতে OnePlus লিখা আছে সাইডলে, আৰু এইফালে লিখা আছে OnePlus Nord 2। বেক সাইডত মোবাইলটোৰ ডিটেইলছ আছে কিবা কিবি। ইয়াতে কালাৰ, মডেল নাম্বাৰ, মান্থ এণ্ড ইয়াৰ অফ ম্যানুফ্যাকচাৰ, তাৰ পিছতে ম্যাক্সিমাম ৰিটেইল প্ৰাইস, নেট কোৱান্টিটি, ম্যানুফ্যাকচাৰ্ড বাই কনজিউমাৰ কেয়াৰ, এইবিলাক কিবা কিবি আছে। তাৰ পিছতে এইটো OnePlus Nord 2 5G, তাৰপিছতে কালাৰ কি হয়, কিমান RAM ROM কিমান এইবিলাক দিয়া আছে, এইখিনি ডিটেইলছ আছে। আৰু ইয়াত কিবা কিবি বাৰকোড কিছুমান দিয়া আছে, যিখিনি বিষয় মই ভালদৰে নাজানো। বেক সাইডে ইমানেই আছে, মই ইমান পঢ়ি নাথাকো নহলে বহুত দীঘল হ'ব ভিডিওটো। এইফালে ডাঙৰকৈ OnePlus লিখা আছে। এতিয়া মই এটো খুলি দেখাইছো। প্ৰথম বক্সটো খুলিয়ে মোবাইলটো আছে। এটা প্লাষ্টিক পেপাৰে এনেদৰে ৰখা হৈছে। এইটোৱে হৈছে মোবাইলটো। আৰু মই যেহেতু ইউজ কৰিলো অকমান কিবা কিবি লাগি আছে। এইটো হৈছে ব্লু কালাৰ, মই ব্লু কালাৰতে লৈছো। কালাৰ কেইবাটাও এভেইলেবল আছে। কেমেৰা এইটা তিনটা কেমেৰা 50+8+2। এইটো এনেদৰে OnePlus লিখা আছে। এইটোৱে তাৰ পিছত মই অন কৰি ৰাখিছো। এইটো জাস্ট আপোনালোকক দেখাবলৈহে এনেদৰে লৈছিলো, কিয়নো দোকানত আনবক্সিং কৰা হৈয়ে গৈছে। মই ইয়াত যেনেদৰে আগতে আছিলে সেইদৰে ৰাখিহে আপোনালোকক দেখাইছো। তাৰ পৰা এইটো কভাৰ, ইয়াত এটা ব্লেক কালাৰৰ বক্স আছে। ইয়াৰ ভিতৰত এটা ট্ৰান্সপাৰেন্ট কভাৰ দিছে। কভাৰটো কোৱালিটিটো যথেষ্ট ভাল, ইউজ কৰিব পৰা যাব। আৰু ইয়াত কিবা কিবি ডকুমেন্টছ আছে। এইটো হৈছে সিম ট্ৰে খোলা পিনটো। আৰু ডকুমেন্টছখিনি কি আছে দেখাই দিছো। ইয়াত এনেদৰে এটা প্লাষ্টিকৰ এবা ষ্টিকাৰ টাইপৰ আছে, Nord আৰু OnePlus লিখা। ইয়াত আছে দা টিম বুলি। এইটো হৈছে সেফটি ইনফৰমেশন, কুইক ষ্টাৰ্ট গাইড। আৰু এইটো ৰেড কেবল ক্লাব বুলি এখন আছে। ইমানেই। ইয়াৰ তলত নেক্সট চাৰ্জাৰ, ৰেড কালাৰ, এডাল কেবলডাল। এইটো চাৰ্জাৰটো। তো মোবাইলটো লোৱাৰ মেইন কাৰণ হেগিটাই। এতিয়া আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে এইটো মোবাইল তেনেহলে ল'ব পাৰে। কিন্তু ইয়াতে এটা কথা কৈ থওঁ, মোবাইলটোৰ লগত আজিকালিতো নাহে, ক'বলগীয়া কথাই নহয়, ইয়াৰফোন লগত নাহে। সেয়ে মই বেলেগকৈ এডাল OnePlusৰ ইয়াৰফোন অৰ্ডাৰ কৰি থৈছো, আহি পোৱা নাই এতিয়াও। তো আহি পালে তেতিয়াহে মোৰ কামত আহিব। এতিয়া ৰেকৰ্ডিং কৰিবলৈ অলপ প্ৰব্লেমে হৈছে কাৰণ ভইচটোৰ কাৰণে। আৰু নেক্সট এতিয়া আহোঁ মোৰ পুৰণা মোবাইলটোৰ কথা। এই মোবাইলটো আছিলে এইটো, মডেল নাম্বাৰটো মই আপোনালোকক কৈ দিছো
Samsung Galaxy A7 2018 মডেল হয় এইটো আৰু এইটো লোৱা ডিচেম্বৰ পোৱা হ'লে 3 ইয়াৰ্ছে কমপ্লিট হ'লহেঁতেন এতিয়ালৈকে মোৰ মোবাইলটো একোৱে হোৱা নাছিলে কিন্তু সেইদিনাখন মোৰ হাতৰ পৰা পৰি মোবাইলৰ বেক স্ক্ৰীনটো পুৰা ভাঙি গ'ল মই যেতিয়া Samsung সাৰ্ভিস চেণ্টাৰত গ'লো তেওঁলোকে ক'লে যে এইটোৰ বেক গ্লাছটো এতিয়া আমাৰ লগত এভেইলেবল নাই অৰ্ডাৰ কৰিব লাগিব 2400 লাগিব প্লাস সাৰ্ভিসিং চাৰ্জটো বেলেগ হ'ব কাৰণ ওয়াৰেণ্টিটো নাই এতিয়া সেইবাবে মই বেলেগ এখন দোকানত গ'লো ভাবিলো এটা কভাৰ লগাই লওঁ এনেদৰে চলি থাকিব তাত যোৱাৰ লগে লগে তেওঁলোকে ক'লে যে আপোনালোকে ইমান খৰচ কৰি আপুনি লগোৱাতকৈ এটা গ্ৰাফিক্স কিনিবলৈ পোৱা যায় গ্ৰাফিক্সটো আমাৰ লগত এভেইলেবল আছে আপোনাৰ মোবাইলৰ মডেল নাম্বাৰটো আপুনি কৈ দিলে আমি হেতু গ্ৰাফিক্স এটা কাটিং মেচিনৰ সহায়ত কাটি আপোনাৰ মোবাইলটো যদি লগাই দিওঁ তেনেহলে হেতুৱে হৈ যাব এতিয়া মই এটো গ্ৰাফিক্স লগালো বেক সাইডটোত এটো পুৰা ভাগি গৈছিলে গ্লাছ বিলাক এতিয়া এনেকুৱাকে গ্ৰাফিক্সটো লগাই দিছে তেওঁলোকে এটো মানে গম পোৱা নাযায় যে ইয়াৰ ভিতৰখন পুৰা ভাগি আছে নালাগে গ্লাছ ভাগি মোৰ হাতত সোমাই গৈছিল এনেকুৱা কন্ডিশন হৈছিল এটো এতিয়া একদম ধুনিয়া হৈ গ'ল মোৰ মোবাইলটো যেহেতু ব্লু কালাৰৰ আছিল সেইভাবে মই ব্লু কালাৰৰ এটা গ্ৰাফিক্স লগাই দিব কলো তেওঁলোকে এটো লগাই দিলে তো এতিয়া একদম নতুন নিচিনা লাগিছে দেখিবলৈ আৰু ইয়াৰ ওপৰত এতিয়া মই ট্ৰান্সপাৰেন্ট কভাৰ এটা লগাই দিলে হ'ব এনেদৰে গ্ৰাফিক্সবোৰ পোৱা যায় যিকোনো মডেলে আপোনালোকে লগাই ল'ব পাৰে তেওঁলোকক ক'লে তেওঁলোকে যেটো এটা ইমানটোমান সাইজ মানে কেনেকৈ কম নোটপেডটো যেটো সাইজ থাকে হেতু সাইজত তেওঁলোকৰ ওচৰত গ্ৰাফিক্সটো আহে তেওঁলোকে সেই গ্ৰাফিক্সটোৰ পৰাই যেটো মডেল নাম্বাৰ হ'ব হেতু নাম্বাৰত তেওঁলোকে ধুনিয়াকৈ কাটিং কৰি তাত মেচিনৰ সহায়ত কম্পিউটাৰাইজ মেচিন থাকে তাৰ সহায়ত তেওঁলোকে কাটি আপোনালোকক এনেদৰে লগাই দিব আৰু এটো ইমান ভাল কোৱালিটি যে নখ মাৰিলেও পটককে উঠি নাযায় বহুত গৰম উঠিছে সাউন্ডটো কাৰণে ফেনো দিব পৰা নাই যথেষ্ট গৰম উঠিছে আৰু এনেদৰে আপোনালোকে লগাই ল'ব পাৰে একেবাৰে কম খৰচতে মোৰ এটো লগাওতে 250 रुपीस লৈছে আৰু মই যেহেতু শিৱসাগৰৰ হেয়ে মই শিৱসাগৰ দলমুখ চাৰিআলি এখনত লগাইছো আপোনালোকে বেলেগতো লগাব পাৰে হয়তো কমও ল'ব পাৰে ইয়াতকে বেছিও ল'ব পাৰে এটো দোকানৰ ওপৰত ডিপেন্ড কৰিব সো এই দুটা কথাই মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিলো এই দুটাই মেইন আৰু ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ